হেল্ল' গাইজ, আপোনালোকৰ কি খবৰ? আৰু আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। তো আজি ভাবিলোঁ বহুত দিন ভিডিঅ' বনাব পৰা নাই, আপোনালোকৰ মাজত কেমেৰাৰ সন্মুখত আহিবও পৰা নাই। মই ইমান দিন ভিডিঅ'ই বনাব পৰা নাই যিহেতু, তো আজি ভাবিলোঁ ভিডিঅ' এটা সৰুকৈ বনাই দিওঁ। তো চাই থাকিব। আৰু আজি তাতে কৃষ্ণৰ জন্মাষ্টমী বুলি কয়, জন্মাষ্টমী কয় না, কৃষ্ণৰ জন্ম আজি হ'ব। তো আজি ভাবিলোঁ গাড়ী চাড়ী ইমান ভালকৈ নচলাওঁ, আজি এনেই অলপ বাহিৰত ওলাই যাওঁ, ভিডিঅ' চিডিঅ' বনাওঁ অলপমান সৰুকৈ এটা ভিডিঅ' বনাওঁ। বহুত দিন ভিডিঅ' দিব পৰা নাই, ক'তো যাব পৰা নাই। আজি মই পূৰা একদম পিলপিলি ৰাইডাৰ হৈ যাম, একদম পিলপিলি চলাই থাকিব আপোনালোকে চাই থাকিব। 3 টাকা। कौन है ये लोग? कहाँ से आते हैं? আৰু বহুত গৰম, বহুত গৰম আজি। যি 2 টাকা 3 টাকা আৰু ভিডিঅ'টো মানে বহুত দিন মানে বনাব পৰা নাই। আজি মানে ভিডিঅ' বহুত দিন বনাব পৰা নাই যে, সৰুকে নহয় মানে কিমানখিনি হয় যি হ'ব হ'ব আৰু ভিডিঅ'টো বনাম, দেখুৱাম আপোনালোকক, হয় নে নহয়, বঢ়িয়াকৈ। তো আপোনালোকে চাই থাকক। দে চাব আপোনালোকে। গাইছ, এতিয়া মই ওলালোঁ ৰুমৰ পৰা। কি গৰম গৰম, ইতনা গৰম হে ইয়াৰ, ধূপ নিকালতি হে वहाँ से। और देखो इसको, গাড়ীখন পূৰা চাফা কৰি আছে। এতিয়া মই ওলাই যাম। ইয়াৰ সদায় এইটো কৰ্তব্য, সদায় মোক গাড়ীখন চাফা কৰি দিব লাগে সদায়। মইতো নকৰোঁৱে, মাজে মাজে কৰোঁ। ইহঁতে কি কৰে, গাড়ীখনহে মইতো চব গাড়ীখন ময়ে ঠিক কৰিব লাগে। একদম অৱস্থা নোহোৱা হৈ গৈছে, ইমান বেয়া ৰাস্তা আমাৰ গাড়ীখন হৈছে। গেলোঁ মই, যাওঁ। চাবি ক'ত? চাবি নাই, চাবিৰ অৱস্থা। এতিয়া মই যাম আৰু চাবিও সোমাই দিব লাগে মোক। আমাৰ মিনিষ্টাৰ বাবু যাব ওলাইছে। মিনিষ্টাৰ বাবু, হাই মিনিষ্টাৰ। আজি কি কষ্ট হ'ব গৰমত। লাইন আহিছে। বাই বাই। কি ৰাতিপুৱাৰ পৰা ওলাই যায়, দিনতে থাকিব লাগে কি, আজিকালি ভাড়াই নাপায় আৰু। বহুত গৰমত মানুহ বেছিকৈ গৈ আজিকালি মানে মানুহ বেছি নলায় গৰমৰ কাৰণে, ভাড়া কম হৈছে আৰু আজিকালি বহুত মানে দিনতে কষ্ট কৰিব, তেতিয়াহে মানে হাজিৰাটো ওলায়, মানে এনে নাই কষ্ট নকৰে। বাই বাই। মোবাইলটো ভিডিঅ' কৰিব লাগিব ন। তো গাইছ, দেখা পাইছে আপোনালোকে, এনেকুৱাকৈ ঘূৰি ফুৰিব লাগে পিলপিলি চলালে। আমাৰ পিনে পিলপিলি বুলি কয়, আপোনালোকৰ পিনে বা কেনেকুৱা কয় নাজানো। ৰাস্তাত এটাও মানুহ নাই, আৰু মানুহ থাকিব ক'ৰ পৰা? পথাৰত পানীও নাই, ধাম ধুম পানী আহিছে, ধাম ধুম খেতি কৰি আছে মানুহবিলাক, এতিয়া নাই। আৰু এটা ৰাস্তাত পকাও নাই। এনেকুৱাকৈ আহিব লাগে। ওলাই আহিছোঁ দিনটোৰ কাৰণে, চাওঁ ৰ আজি তেনেকুৱা হয়। আপোনালোকে খালি চাই থাকিব। এনেকৈ ঘূৰি ফুৰিব লাগিব আৰু গাইছ। আৰে কি হৈছে গাইছ, আজি ৰাস্তাত এটা মানুহ নাই। কি হৈছে গাইছ, আজি মানুহ দেখা নাই যে ৰাস্তাত, কিহৰ কাৰণে? মই এইপিনে নাগবাৰী যাই পাই আৰু এতিয়া এটা মানুহ নাই। এনেকা হ'লে কেনেকা হ'ব? এতিয়া মই ৰংজুলি যাই আছোঁ। ৰংজুলি তেতিয়াৰ পৰা তাতে মানে একদম ৰখি আছিলোঁ, মানুহ চানুহ নাই, আজি একদম মানুহ নাই। মই এতিয়া ৰংজুলি যাই আছোঁ। দাদা এজনে কল কৰিছিলে, ৰংজুলিত বোলে একদম মানুহ আছে, ৰখি আছে, ল'ব যাব দিছে। বাইদেউ এজনক ল'ব যাব কৈছে। এতিয়া যাই আছোঁ ৰংজুলি, চাই থাকক ভিডিঅ'টো আপোনালোকে।
হৈছে গাইছ ইয়াত গাহৰি পোৱালি দি আছে আজি গাহৰি পোৱালি বহুত গৰম গাইছ এতিয়া ৰংজুলিৰ পৰা আহি পালোঁ আৰু ৰংজুলিত যাম এই আৰু কাম মোৰ যোৱা আহা এইগিলাই আমাৰ গাড়ীগিলা চবৰে ভাই খুৰা দাদা চবৰে একেলগে আমি ইয়াত গাড়ী চলাওঁ চবে মেলা আছে 110 খানমান আছে গাইছ এতিয়া আৰু আমি যাই আছোঁ বেলপাৰা এই বেন্টি बेलपारा যায় बेलपारा क्या सुंदर नज़ारा है यार लेकिन धूप निकलता है बहुत खा करके पानी पानी तो kan gorko bahan মজা লাগি আছে চাওক গাইছ আমাৰ গাড়ীবিলাক ধুনীয়াকৈ লাইন কৰি আছে এই আমাৰ ফুৰাবা ধুনীয়াকৈ পুখুৰী মাৰি আছে কেনেকুৱা হৈছে ভাড়া কৰা আজি ভাড়া নাই এনেকৈ বহি আছে আৰু দে আর নাকি এই আর জীবন গাড়ি চলা মানুষ হেল্ল' গাইছ চাওক এনেকাই ৰংজুলিৰ ভিডিঅ' কৰি আছোঁ দাদা ভিডিঅ' কৰি আছোঁ ব্লগ বনাই আছোঁ ধুনীয়াকৈ বনাই আছোঁ আজি অলপ মানুহ কম না দাদা আজি কম কি রে ব্লগ বনাই আছো কালি ফুটবল খেলি কেনে গল দিব নোৱাৰিলে অলপ কাৰণে একো নাই খেলাত হাৰা জিতা হ'বই আৰু আমি ইয়াতে আড্ডা মাৰি থাকোঁ সকলোৱে আৰু এইখন মোৰ বাহনখন এতিয়া ঘৰত যাম আৰু লাহেকৈ অলপ ইয়াতে আড্ডা মাৰিলোঁ গাইছ এতিয়া মই ঘৰ আহি পালোঁ এতিয়া ঘৰ আহিলোঁ মুখ হাত ধুই বঢ়িয়াকৈ একদম ফ্ৰেছ হ'লোঁ একদম গৰম বৰষুণো পৰিব আৰু এতিয়া বতৰটোও বেয়া হৈছে এই ধেমালি কৰিলোঁ অলপমান সেই আৰু গাড়ী চলালে ইপিনে ইপিনে যাই থাকোঁ লগ বন্ধুবিলাকৰ লগত টাইম পাছ হয় এইটো আৰু মানে আপোনালোকক দেখুৱালোৱে তো এতিয়া ধুনীয়াকৈ মুখ হাত ধুই ভাত চাত খাওঁ আপোনালোকে চাই থাকক তো আৰু গাইছ এটা কথা কওঁ আপোনালোকক পাহৰি গৈছোঁ আজি আমাৰ তাত মানে কৃষ্ণ জন্মৰ কাৰণে আজি মানে অলপ মানে ইয়াতে কি কয় নাম না প্ৰসংগ ভাগৱত গীতা পাঠ পঢ়িছে কীৰ্তন পৰিছে এয়া মই এতিয়াহে ঘৰ আহি পালোঁ তো মানে পাহৰি গৈছিলোঁ এইটো কথা সৰুকৈ মানে বেছি মানুহ নাই ঘৰৰ ওচৰৰ মানুহখিনিয়ে এয়া ভাত খাই আছে এতিয়া ধুনীয়াকৈ বঢ়িয়াকৈ দেখুৱাই আছোঁ আপোনালোকক চাই থাকক এতিয়া এয়া আইতাহঁতে ধুনীয়াকৈ ভাত খাই আছে আমাৰ ঘৰত আইতা ভাল লাগিল না কেনেকুৱা হৈছে ভাল লাগছে আৰু এইটো মা বস্তুবিলাক দি আছে ধুনীয়াকৈ চবকে আৰু ইপিনেও খাই আছে এইটো ভণ্টি আৰু এইটো কানিয়া বহুত একদম বিজি হৈ আছে ঘৰত মানুহ আৰু ইপিনে সকলোৱে ভাত খাই আছে ভিডিঅ' বনাই আছোঁ ইপিনে এইবিলাক কৈছে কৃষ্ণ জন্মাষ্টমী এইটো বছৰে বছৰে আমাৰ কৰি থাকে ঘৰত আমাৰ ঘৰত বেলেগৰ ঘৰত মানে হয় আৰু এপিনে চবে ভাত খাই আছে দেখিছে ধুনীয়াকৈ এইয়া একদম বিজি আজি বাবাৰে কেনেকুৱা লাগছে আজি একদম বিজি হৈ আছে মাথা গৰম হৈ আছে বোলে এপিনে আমাৰ পাকঘৰটো আৰু এইটো পাকঘৰ ভাত বনাই এই আৰু
তো গাইছ আপোনালোকক আজি দেখুৱালোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে ক'ব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকে একদমেই পাহৰি নাযাব মই আগতে কৈছোঁ আপোনালোকক ছাবস্ক্ৰাইব কৰিব দে আপোনালোকে ছাবস্ক্ৰাইব কৰিলে আপোনালোকৰ ছাপোৰ্ট পালেহে মই ভিডিঅ' বনাব পাৰিম ভাল ভাল ভিডিঅ' দিব পাৰিম আৰু মানে আমাৰ আলোচনা হৈ আছে শ্বিলং যাম বুলি এটা মানে আলোচনা হৈ আছে বন্ধুবিলাকৰ লগত তো সিহঁতে কৈ আছে যে শ্বিলং যাম কেতিয়া যায় ময়ো নাজানো ভালকৈ মানে কৈছে আৰু মোক লগ ধৰিছে যে শ্বিলং গ'লে তুমিও আমাৰ লগত যাব লাগিব বুলি কৈ আছে তো গ'লে আপোনালোকক দেখুৱাব পাম তো আলোচনা হ'ব আজিও হ'ব কেতিয়া যায় নাজানো তাৰিখটো ফিক্সকৈ কৰা নাই মানে তো আপোনালোকে বেয়া নাপাব ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ ময়ো ভাত চাত খাওঁ বহুত ভাগৰ লাগিছে আৰু আপোনালোকৰ লগতো মানে অলপ ধেমালি কৰিলোঁ মানে ইপিনে সিপিনে গ'লোঁ মানে আজি মানুহো নাই বেছি আৰু আপোনালোকেতো জানে ইমান দীঘলীয়া কৰিব নোৱাৰোঁ ভিডিঅ'বিলাক মানে এই মানুহ গাড়ীত মানে পেচেঞ্জাৰ যদি গাড়ীত কেতিয়াবা আহি যায় তো ভিডিঅ' কৰিব বান নাখায় আৰু ৰাস্তাটো বেয়া আপোনালোকে জানে তো অলপ ধেমালি কৰিলোঁ লগ বন্ধুৰ লগত আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো কমেণ্টত ক'ব তো এতিয়া বাই বাই গাইছ আৰু নেক্সট ভিডিঅ'ত লগ পাম এতিয়া বাই বাই